আমি বিটিআৰ কোঅৰ্ডিনেশ্যন ট্ৰাইবেল সংঘ তামোলপুৰ জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ। আজি আমি এটা কথা ক'ব লাগিব, জনজাতীয়সকল খুব সহজ সৰল আৰু খুব সহজে আনৰ কথাত পতিয়ন যায়। ঠিক তেনেধৰণে আমি যদি বিটিচি অঞ্চলত চাওঁ, বিটিচি চৰকাৰো খুব সহজ সৰল আৰু অসম বিধানসভাৰ বা অসম চৰকাৰৰ নিৰ্দেশ মানি লয়। ঠিক তেনেধৰণে APDCL এই অনুষ্ঠানটো উদ্যোগটো বিটিচিত স্থাপন কৰাৰ কাৰণে নিৰ্দেশ দিয়াৰ লগে লগে তেখেতে এই প্ৰচেষ্টা লৈছে। আমি APDCLৰ বিৰুদ্ধে নাযাওঁ। আমি ভাবোঁ যে বিটিচি অঞ্চলতো উদ্যোগ হওক, কৰ্মসংস্থান অলপ, সেই কথাটো আমি কামনা কৰোঁ। কিন্তু উদ্যোগৰ নামত যদি বিটিচিত খেলি মেলি হয়, বিটিচিৰ মাটি যদি হস্তান্তৰ হৈ বেয়া কামত জড়িত হয়, সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে APDCLৰ দিয়াৰ পিছত 93 ঘৰ উচ্ছেদ হ'ব, এই কথাটো আমি জানিব পাৰিছোঁ। ইয়াৰ ভিতৰত কিছু জনজাতীয় লোক আৰু খিলঞ্জীয়া লোক আছে, আৰু কিছু লোক অবৈধ বেদখলকাৰী লোক আছে। আমি বিটিচি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, যিসকল খিলঞ্জীয়া, যিসকল জনজাতি, তেওঁলোকক উচিত মূল্য দি তেওঁলোকক সুৰক্ষা দিয়ক। কিন্তু যিখিনি মানুহ বহিৰাগত বা অবৈধ প্ৰব্ৰজনকাৰী, তেওঁলোকক বিটিচিত স্থান দিব নালাগে। কাৰণ অবৈধ ব্যক্তিক যদি আমি এই অঞ্চলত যদি স্থান দিওঁ, তেতিয়া অন্যান্য যিবিলাকত বেদখল চলাই আছে, এইখিনিক আমি বহিষ্কাৰ কৰিব নোৱাৰিম। আমি ট্ৰাইবেল সংঘই বহুদিনৰ আগৰ পৰাই আহ্বান জনাই আছোঁ চৰকাৰক, বিটিচি চৰকাৰক আৰু অসম চৰকাৰক, যে বিটিচিত 4 লাখ বেদখলকাৰী আছে, সেই বেদখলীক উচ্ছেদ কৰিব লাগে বুলি আমি দাবী জনাই আছোঁ, আৰু সেইটো আজিলৈকে কৰা নাই। আমি দেখিছোঁ দৰংগা মেলাও ইতিমধ্যে অবৈধ বেদখলীৰ কবলত আছে। হাইকোৰ্টেও ইতিমধ্যে নিৰ্দেশ দিছে এই বেদখলীক উচ্ছেদ কৰিব লাগে, কিন্তু বিটিচি চৰকাৰে উচ্ছেদ কৰাৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। ঠিক তেনে আমি যদি চাওঁ, বিটিচি অঞ্চলত বহিৰাগত লোকসকলক মাটি অৱতৰণ দি আছে। যেনে ৰামদেৱক হাজাৰ হাজাৰ বিঘা তামোলপুৰত, তামোলপুৰৰ কুমাৰীকাটাত আৰু চিৰাঙত তেনেকৈ মাটি অৱতৰণ কৰিছে। কিন্তু ইটোৰ পৰা কি হৈছে যে জনজাতিসকল বা এই অঞ্চলৰ কোনো মানুহে একো লাভ হোৱা নাই, এটকাৰো লাভ হোৱা নাই। গতিকে এনেকুৱা অনুষ্ঠানবিলাক বিটিচিত ৰাখি কোনো লাভ নাই। গতিকে বিটিচি চৰকাৰক আমি আহ্বান জনাইছোঁ, এনেকুৱা অনুষ্ঠানবিলাকৰ আবণ্টন দিয়া বন্ধ কৰিব লাগে, আৰু এই মাটিবিলাক যি আবণ্টন হৈছে সেইটো বাতিল হ'ব লাগে। এতিয়া আমি দুটামান কথা আহ্বান জনাইছোঁ, যে APDCL হোৱাৰ পিছত ইয়াত চাকৰি কিমানজনে পাব, আমাৰ এই অঞ্চলৰ মানুহে, জনজাতীয়সকল কিমানে চাকৰি পাব, এই কথাখিনি নিশ্চিত হ'ব লাগে। এনেই উদ্যোগ এটা স্থাপন কৰিলেই নহয়, উদ্যোগ স্থাপন কৰাৰ লগে লগে বহিৰাগত মানুহখিনি ইয়াত আহি যাব, আৰু ইয়াত বহিৰাগত মানুহখিনি আহি এই অঞ্চলৰ মাটি দখল কৰিব আৰু ভোটাধিকাৰ লোৱাৰ পিছত আমাৰ কি হ'ব, বিটিচি অঞ্চলটো আৰু বিঘ্নিত সমস্যাত পেলাব। গতিকে সেইকাৰণে বিটিচি চৰকাৰে কথাখিনি নিশ্চিন্তভাৱে চিন্তা কৰিব লাগিব, যে এই মানুহখিনি ইয়াত আহি যাতে ভূমি অধিকাৰ নাপায় আৰু ভোটাধিকাৰ নাপায়, এই কথাখিনি চিন্তা কৰিব লাগে। আৰু আমাৰ কমচে কম স্থানীয় মানুহখিনি 75% আৰু অন্যান্য 25% চাকৰি নিশ্চিত কৰিব লাগে। আৰু যদি সেইটো কৰিব নোৱাৰে, তেতিয়াহ'লে আমি সদায় প্ৰতিবাদ কৰিম, আৰু প্ৰতিবাদ কৰাৰ কাৰণে আমি সদায় সাজু আছোঁ। আৰু আমি এই 4 লাখ বিঘাৰ যিটো কোৰ্টে নিৰ্দেশ দিয়াৰ পিছতো কৰা নাই, এইটো উচ্ছেদ কৰিব লাগে। ফৰেষ্ট অঞ্চলবিলাকত যি বেদখল চলাই আছে, এইবিলাক উচ্ছেদ কৰিব লাগে।
আৰু ফৰেষ্ট বিলাকত আমাৰ যি মানে জনজাতিসকলে পাব লগা ভূমি এইটো আৱদ্ধন দিব লাগে, সেইটো আমি দাবী জনাইছোঁ। যদিও অন্য আগৰ দিনবিলাকত BTC চৰকাৰে যদি এইবিলাক কথা মানে গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে